সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ যিটো প্ৰথম পাঠ, বতৰ আৰু জলবায়ু। ছাত্ৰ ছাত্ৰীসকল, বতৰ আৰু জলবায়ু কথা আলোচনা কৰিলেই আমাৰ মনলৈ আহে বায়ুমণ্ডলৰ কথা। মানে এই বায়ুমণ্ডলনো কি? এতিয়া কথা হ'ল কি, বায়ু আমাৰ চাৰিওফালে আগুৰি আছে। আমি উশাহত অক্সিজেন লওঁ, নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। তেনেকৈ বিভিন্ন ধৰণৰ গেছবিলাক আছে যি এই বায়ুমণ্ডল সৃষ্টি কৰিছে বা বায়ুমণ্ডলত এনেকুৱা বিভিন্ন ধৰণৰ গেছবিলাক থাকে। এতিয়া বায়ুমণ্ডলনো ক'ত আছে? এতিয়া পৃথিৱীখনৰ উপৰিভাগত, মানে ভূপৃষ্ঠৰ পৰা ওপৰলৈ আকাশৰ ফাললৈ এক আৱৰণ আছে। যেনেকৈ কমলাৰ বাকলিটো, কমলাৰ ফুটখিনি যেনেকৈ বাকলিয়ে আৱৰি থাকে, ঠিক একেদৰে পৃথিৱীখনো কি হৈছে, বায়ুৱে আগুৰি আছে। চাৰিওফালৰ পৰা, সকলো ফালৰ পৰা বায়ুৱে আগুৰি আছে। মানে আমি বায়ুৰ মাজতে আছোঁ আমি, ঠিক আছে। তো এই ভূপৃষ্ঠৰ পৰা ওপৰলৈ, মানে আকাশৰ ফাললৈ এই বায়ুৰ যি আৱৰণ, সেই আৱৰণটোকে কি বুলি কোৱা হয়? বায়ুমণ্ডল। এতিয়া কিমান ওপৰলৈনো আছে বায়ুমণ্ডলটো? মানে ভূপৃষ্ঠৰ পৰা কিমান ওপৰলৈ আছে? এতিয়া চোৱা, আমাৰ পৃথিৱীখনৰ ওপৰত যিমানবিলাক বস্তু আছে, কিবাটো উপঙি থকা নাইকিয়া। আমিতো মাটিত থিয় হৈ আছোঁ, নহয় জানো? এতিয়া কিবা এটা বস্তু যদি ওপৰলৈ আমি দলি মাৰি দিওঁ, কি হ'ব? আকৌ তললৈ নামি আহে। কিয়? কাৰণ পৃথিৱীৰ এটা শক্তি আছে, সেয়া হৈছে মাধ্যাকৰ্ষণ শক্তি। আৰু এই মাধ্যাকৰ্ষণ শক্তি কি কৰিছে? বায়ুৰ এই আৱৰণটো কি কৰিছে? পৃথিৱীলৈ টানি আছে, মানে বায়ুকো পৃথিৱীৰ কেন্দ্ৰলৈ টানি আছে। এতিয়া এই ভূপৃষ্ঠৰ পৰা ওপৰলৈ প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত এই বায়ুমণ্ডলটো প্ৰসাৰিত হৈ আছে। এতিয়া এই যি বায়ুমণ্ডল, সেই বায়ুমণ্ডলক আমি 4টা ভাগত ভাগ কৰা দেখিবলৈ পাইছোঁ। সেয়া হৈছে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। এইবিলাক স্তৰৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীত পঢ়িছা। তথাপিও বায়ুমণ্ডল একেবাৰে যিটো তলৰ স্তৰ, মানে ভূপৃষ্ঠৰ গাতে লাগি থকা স্তৰ, সেইটো হৈছে ট্ৰপোস্ফিয়াৰ। এই স্তৰটো ভূপৃষ্ঠৰ গাতে লাগি থকাৰ কাৰণে কি হৈছে, তাতে যিবিলাক আমাৰ জলীয় বাষ্প, মানে পৃথিৱীৰ উপৰিভাগত থকা যি জলৰাশি, সাগৰ, মহাসাগৰ, নদ নদী, এইবিলাকৰ পৰা কি হৈছে, পানী ভাপ হৈ ওপৰলৈ গৈছে আৰু গৈ কি হৈছে, মেঘ সৃষ্টি হৈছে। তাৰপিছত বৰষুণ হৈ আকৌ নামি আহিছে। তো এই গোটেই প্ৰক্ৰিয়াটো ক'ত দেখিবলৈ পোৱা যায়? এই ট্ৰপোস্ফিয়াৰতে দেখিবলৈ পোৱা যায়। মানে ভাপ হৈ, জলীয় বাষ্প হৈ ক'লৈ গৈছে? ট্ৰপোস্ফিয়াৰলৈ গৈছে। তোমালোকে গম পালা, মানে বুজি পালা যে বায়ুমণ্ডল কি হয়? বায়ুমণ্ডল হ'ল এটা গেছীয় আৱৰণ, মানে বায়ুৰ যি আৱৰণ আমাৰ পৃথিৱীখন আগুৰি আছে, সেয়া হৈছে বায়ুমণ্ডল, ঠিক আছে। তো বতৰ আৰু জলবায়ু বুলি ক'লে আমাৰ মনলৈ কি আহে? ডাৱৰৰ কথা আহে, বৰষুণৰ কথা আহে, নহয় জানো? তো এইবিলাক ক'ত দেখিবলৈ পোৱা যায়? মানে বায়ুমণ্ডলৰ কোনটো স্তৰত এইবিলাক পৰিলক্ষিত হয়? সেয়া হ'ল কি, বায়ুমণ্ডলৰ একেবাৰে যিটো তলৰ স্তৰ, ট্ৰপোস্ফিয়াৰ, সেই ট্ৰপোস্ফিয়াৰত ইয়াতে কি হয়, সেই ভূপৃষ্ঠৰ পৰা কি হয়, সেই পানীবিলাক যেনেকৈ নদীৰ হ'ব পাৰে, সাগৰৰ হ'ব পাৰে, এইবিলাকৰ পৰা পানী ভাপ হৈ ওপৰলৈ উঠি যায় আৰু ওপৰত গৈ কি হয়, ডাৱৰ সৃষ্টি হয়, বৰষুণ হয় তাৰ পৰা, নহয় জানো? ঠিক আছে বাৰু এতিয়া আহোঁ বতৰ আৰু জলবায়ুৰ সংজ্ঞালৈ। এতিয়া বতৰনো কাক বোলে বা জলবায়ুনো কাক বোলে? শুনিবলৈতো দেখোন একেই। বতৰ বুলি ক'লেও জলবায়ু বুলি ক'লেও যেন একেই বস্তু, একেই কথা, তেনেকুৱাই লাগে, নহয় জানো? কিন্তু তাৰ মাজতো কিছু পাৰ্থক্য আছে। তো পাৰ্থক্যবিলাক আমি বুজি লওঁ আহা। এতিয়া চব বায়ুমণ্ডল পৰিৱৰ্তনশীল, মানে যেনেকৈ সময় পৰিৱৰ্তন হৈ থাকে, তেনেকৈ বায়ুমণ্ডলো পৰিৱৰ্তন হৈ থাকে। আৰু চোৱা, স্থানভেদে, মানে বেলেগ বেলেগ ঠাইত সময় অনুসৰি, মানে বেলেগ বেলেগ সময়ত, মানে ভিন ভিন সময়ত ভিন ভিন স্থানত কি হ'ব পাৰে? বায়ুমণ্ডল বেলেগ বেলেগ হ'ব পাৰে, মানে পৰিৱৰ্তন হৈ থাকে বায়ুমণ্ডল। তো এই পৰিৱৰ্তনৰ মূল কাৰণ কি? মানে বায়ুমণ্ডলটোৰ এই যে বেলেগ সময়ত, বেলেগ বেলেগ স্থানত, বেলেগ বেলেগ এটা অৱস্থা
হৈ থাকে তাৰ মূল কাৰণ কি? সেই মূল কাৰণটো হ'ল কি? সূৰ্যৰ তাপ। সূৰ্যৰ তাপৰ ফলত কি হয়? বায়ুৰ চাপ, আৰ্দ্ৰতা এইবিলাকৰ কম বেছি হয়। তো এইদৰে বায়ুমণ্ডলৰ বিভিন্ন উপাদানসমূহ কি হ'ব পাৰে? উত্তাপ, চাপ, আৰ্দ্ৰতা আৰু আছে, পাছত তোমালোকক ক'ম বাৰু। তো এই উপাদানবিলাকৰ কি হৈ থাকে? বিভিন্ন সময়ত সেইবিলাকৰ পৰিৱৰ্তন হৈ থাকে, সলনি হৈ থাকে। কেতিয়াবা উত্তাপ বহুত বেছি হৈ যায়, কেতিয়াবা উত্তাপ কম হ'ব পাৰে, চাপ বেছি হ'ব পাৰে, কম হ'ব পাৰে, আৰ্দ্ৰতা বেছি হ'ব পাৰে, কম হ'ব পাৰে। এনেকৈ পৰিৱৰ্তনবিলাক হৈ থাকে আৰু এই পৰিৱৰ্তনবিলাকৰ ফলতে কি হৈ যায়? বায়ুমণ্ডলৰ অৱস্থাৰো পৰিৱৰ্তন হয়। দিনটোৰ ভিতৰতে সময়ে সময়ে বা সপ্তাহটোৰ ভিতৰতে প্ৰতিদিনে বায়ুমণ্ডলৰ অৱস্থাৰ সলনি হৈ থকা দেখা পাওঁ। তেনে ক্ষেত্ৰত কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনে কেইঘণ্টামান বা দিনটো অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বুলি কোৱা হয়। সেয়েহে আমি কথা প্ৰসংগত যেতিয়া ৰাতিপুৱাৰ বতৰ, আজিৰ বা কালিৰ বতৰ অথবা যোৱা সপ্তাহটোৰ বতৰ বুলি কওঁ, তেতিয়া আমি আচলতে কম সময়ৰ ভিত্তিত বায়ুমণ্ডলৰ অৱস্থাকে বুজাওঁ। ইয়াতে চোৱা, বতৰৰ কথা কৈছে ইয়াত। বতৰ বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ? যে কম সময়ৰ বাবে, হয়তো কেইঘণ্টামান হ'ব পাৰে বা দিনটো হ'ব পাৰে বা কেইসপ্তাহমানো হ'ব পাৰে। এখন সৰু ঠাইত, বহুত ডাঙৰ নহয়, অসম বা ভাৰত এনেকৈ ডাঙৰ ঠাই নহয়, সৰু ঠাই। তো এই সৰু কিছুমান ঠাইত অলপ সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাটোকে আমি বতৰ বুলি কওঁ। চোৱা, বতৰ বুলি ক'লে ইয়াত দুটা কথা আহি পৰিছে। এটা হ'ল কম ঠাই হিচাপত ইয়াৰ পৰিসৰটো খুব কম ঠাইতে বতৰ আমি ক'ব পাৰোঁ যে এইখন ঠাইত এনেকুৱা বতৰ, সেইখন ঠাইত তেনেকুৱা বতৰ। আৰু লগতে কি কৈছে ইয়াত? যে কম সময় কম সময়ৰ কাৰণে ৰাতিপুৱা বৰষুণ দিলে দুপৰীয়া ৰ'দ দিব পাৰে, তেনেকুৱা ধৰণৰ কথা। তো বতৰটো আমি কি ক'ম? ৰাতিপুৱা ডাৱৰীয়া আছিলে, দিনত ফৰকাল হৈ গ'ল, খুব চোকা ৰ'দ দিছে। তেনেকৈ আমি বতৰবিলাক খুব কম সময়তে সলনি হৈ পৰিব পাৰে। তো বতৰ বুলিলে যিহেতু কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বুজায়, গতিকে বতৰৰ ধাৰণাটোৰ পৰা আমি দীৰ্ঘ সময়ৰ বাবে বায়ুমণ্ডলৰ অৱস্থাৰ বিষয়ে জানিব নোৱাৰোঁ। মানে দীঘলীয়া সময়ৰ কাৰণে আমি বায়ুমণ্ডলৰ অৱস্থাটো কেনেকুৱা হ'ব পাৰে সেয়া আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ। এনে ক্ষেত্ৰত দীৰ্ঘ সময়ৰ ভিত্তিত বায়ুমণ্ডলৰ অৱস্থাৰ বিষয়ে জানিবলৈ হ'লে আমি বতৰৰ উপাদান, আমি আগতে পাই আহিছিলোঁ উপাদানবিলাক, যেনে উত্তাপ, চাপ, আৰ্দ্ৰতা আদিৰ গড় মান প্ৰথমে প্ৰতিদিন হিচাপত, পিছত মাহ, ঋতু আৰু বছৰৰ হিচাপত আৰু শেষত কমেও 30 বছৰ, দেখিছানে? 30 বছৰৰ হিচাপত নিৰ্ণয় কৰিব লাগিব। এইদৰে প্ৰতিদিন, প্ৰতি ঋতু আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও 30 বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলা হয়। উদাহৰণস্বৰূপে আমি উত্তৰ পূব ভাৰতৰ জলবায়ু মূলতঃ ক্ৰান্তীয় মৌচুমী জলবায়ু বুলি অভিহিত কৰোঁ, কাৰণ দীৰ্ঘ সময় ধৰি, অতি কমেও 30 বছৰ, উত্তৰ পূব ভাৰতত এনে জলবায়ুৱে বিৰাজ কৰি আছে। তো ইয়াত চোৱা, জলবায়ু বুলি ক'লে বতৰৰ পৰা কিছু সুকীয়া। কেনেকৈ সুকীয়া? সেয়া হৈ গ'ল সময় আৰু স্থানৰ কথা আহি পৰে ইয়াত। স্থানৰ কথা ক'ম বাৰু, মই প্ৰথমে সময়ৰ কথা কওঁ যে সময়টো হ'ল কি? বতৰৰ ক্ষেত্ৰত কম সময়, এঘণ্টা, দুঘণ্টা হ'ব পাৰে বা দিনটো হ'ব পাৰে বা কেইটামান দিনো হ'ব পাৰে। কিন্তু এই জলবায়ুৰ ক্ষেত্ৰত কি হয়? দিন হিচাপত প্ৰতিদিনাই আমি হিচাপ কৰি গৈ আছোঁ। আজি এনেকুৱা বতৰ হ'ল, কাইলৈ তেনেকুৱা বতৰ হ'ল, এনেকৈ সপ্তাহ, মাহ, ঋতু, বছৰ কৰি প্ৰায় 30 বছৰ। তোমালোকে টিভি বা ৰেডিঅ'ত দেখিছা চাগে, শুনিছা যে আজি বতৰৰ যিবিলাক বাতৰিত দিয়ে ৰিপৰ্টবিলাক, ৱেডাৰ ৰিপৰ্ট, তাত কয় আজি বোলে সৰ্বোচ্চ তাপমাত্ৰা ইমান, সৰ্বনিম্ন তাপমাত্ৰা ইমান, এনেকৈ যে কয়, সেই তথ্যবিলাক সংগ্ৰহ কৰি বছৰৰ হিচাপত প্ৰায় 30 বছৰলৈকে সেই গোটেই তথ্যখিনি যেতিয়া আমি জুকিয়াই উলিয়াই চাম, তেতিয়া আমি সেই নিৰ্দিষ্ট ঠাইখনৰ জলবায়ু কেনেকুৱা হ'ব পাৰে সেয়া আমি জানিব পাৰিম।
এতিয়া ঠিক তেনেকৈ আমি উত্তৰ পূব ভাৰতৰ জলবায়ুৰ কথা আহোঁ। ইয়াত কি কৈছে আমাক? ক্ৰান্তীয় মৌচুমী জলবায়ু। আমাৰ উত্তৰ পূব ভাৰতখনৰ যি জলবায়ু সেয়া ক্ৰান্তীয় মৌচুমী জলবায়ু। তোমালোকে জানা যে ভাৰতবৰ্ষৰ মাজেৰে এটা ৰেখা পাৰ হৈ গৈছে, কাল্পনিক ৰেখা, সেয়া হ'ল কৰ্কট ক্ৰান্তিৰ ৰেখা। আৰু ইয়াত মৌচুমী জলবায়ু কথাটো আহি পৰিছে। মৌচুমী, তোমালোকে জানা যে আমাৰ যি জলবায়ু তাত মৌচুমী বতাহৰ যথেষ্ট প্ৰভাৱ আছে। আমাৰ ভাৰতৰ বৰষুণ আটাইতকৈ বেছি ইয়াৰ এই মৌচুমী বতাহৰ পৰাই পোৱা যায়। তো এই সকলোবিলাক মিলাই আমাৰ ইয়াৰ জলবায়ুটো আমি কি বুলি কৈছোঁ? যে ক্ৰান্তীয় মৌচুমী জলবায়ু। তো বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য বুজিবলৈ হ'লে আমি সময় আৰু স্থানভিত্তিক ধাৰণাৰ সহায় ল'ব লাগিব। বতৰ বুলিলে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজোৱা হয়। আকৌ যিহেতু বতৰৰ উপাদান যেনে উত্তাপ, চাপ, আৰ্দ্ৰতা আদিৰ পৰিৱৰ্তন কম দূৰত্বৰ ব্যৱধানতে সংঘটিত হয়, গতিকে বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থা বুজায়। কিন্তু জলবায়ুৰ ধাৰণাটো সাধাৰণতে একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়, যেনে অসমৰ জলবায়ু, ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ু ইত্যাদি। তো ইয়াত চোৱা, পাৰ্থক্য আমি দুটাই পাইছোঁ ইয়াত। এটা হ'ল সময় আৰু এটা স্থান। সময়ৰ ক্ষেত্ৰত কি হৈছে যে বতৰৰ ক্ষেত্ৰত এই কম সময়ৰ কাৰণে আৰু জলবায়ুৰ কাৰণে প্ৰায় 30 বছৰ। আকৌ স্থানৰ ক্ষেত্ৰত বতৰৰ কম ঠাই আগুৰি হয়, কম পৰিসৰ ইয়াৰ, আৰু জলবায়ুৰ ক্ষেত্ৰত কিন্তু পৰিসৰটো বৃহৎ। ঠিক আছে বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টোৰ পৰা নিশ্চয় বতৰ আৰু জলবায়ুৰ সংজ্ঞাৰ বিষয়ে বুজি পালা, জানিব পাৰিলা। বতৰ কি বা জলবায়ু কি, কাক কোৱা হয়, সেয়া তোমালোকে বুজিব পাৰিলা। ইয়াৰ পাছৰ ভিডিঅ'ত মই বতৰ আৰু জলবায়ুৰ উপাদানৰ বিষয়ে এটা পাঠ আগবঢ়াম, তোমালোকে চাবা। ধন্যবাদ।